Deputy Speaker sir, মই প্ৰথমে ধন্যবাদ যাচিছো উত্থাপন কৰিবলৈ সুযোগ দিয়াৰ বাবে। তোমাৰ বিষয়টো হল 4 মাৰ্চ বাতৰি কাকত এই নিউজ পেপাৰত যে এটা শিৰোনাম ওলাইছিল অসম অৰুণাচল সীমান্তৰ লামাবাৰীত উচ্ছেদৰ বিৰুদ্ধে ওলাই আহিল ৰাইজ দল সংগঠন। তো যোৱা 3 মাৰ্চত লামাবাৰী চাহ বাগিচা এই বাগিচাটো মোৰ সমষ্টিত হয়। তো ইয়াত আমাৰ চাহ শ্ৰমিক আদিবাসী ভাইসকল যিসকল ক'বলৈ গ'লে ভূমিহীন এই ব্যক্তিসকলে নিজৰ দখলত থকা অকণমান মাটি প্ৰায় কাৰোবাৰ তাত এবিঘা কাৰোবাৰ তাত আধা বিঘা এই মাটিবিলাক হেৰুৱাৰ ভয়ত মানে আদিবাসী ভূমিহীন ব্যক্তিসকলে ওলাই আহিল, লগতে দল সংগঠনে ওলাই আহিল। তেখেতসকলৰ দাবী এইটোৱে যে আমাৰ মাটি আমি এক ইঞ্চিও কাকো এৰি দিয়া নহ'ব, চৰকাৰৰ যি সিদ্ধান্ত এইটো উইথড্ৰ কৰক আৰু আমাক মাটি দিয়াৰ ব্যৱস্থা কৰক। তো তেনেকা আন্দোলন যোৱা 3 তাৰিখত মাজবাট লামাবাৰীত হৈ গ'ল। তো এই বিষয়টো ময়ো আগতীয়াকৈ তেনেকৈ একো গম পোৱা নাছিল। যেতিয়া এই ঘটনাটো হ'ল মই অকণমান খবৰ ল'লোঁ। খবৰ লোৱাৰ পিছত গম পালোঁ যে ইয়াৰ আৰম্ভণিত আছিলে যে BTC চৰকাৰৰ এটা সিদ্ধান্ত আৰু তেখেতসকলৰ অৰ্ডাৰ 19 ছেপ্টেম্বৰ 2024 সেইদিনা জয়েণ্ট ছেক্ৰেটাৰী বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিল তেখেতে সকলো চাৰ্কেল অফিচাৰসকলক এটা অৰ্ডাৰ কৰিছিল যে SC মিটিঙৰ এক্সিকিউটিভ কাউন্সিলৰ সিদ্ধান্ত মতে প্ৰায় 12টা লোকেশ্যনত 5খন জিলাত স্মল বেম্বু নাৰ্চাৰী লগতে অৰ্গেনিক মেনিউৰ সেটেলাইট ইউনিট স্মল বেম্বু প্ৰচেছিং ইউনিট তেনেকা বিভিন্ন কামত তেখেতসকলে প্ৰায় 12টা জাগাত মাটি এলটমেণ্ট কৰিছে। আৰু এই হিচাপে মোৰ মাজবাট সমষ্টিটো 2টা জাগা, এটা হ'ল লামাবাৰী চাহ বাগিচা বেম্বু প্ৰচেছিং ইউনিট কৰিবৰ কাৰণে 5 বিঘা আৰু এটাটো হ'ল স্মল বেম্বু নাৰ্চাৰী কৰিবৰ কাৰণে ওদালগুৰি চাৰ্কেলৰ ভিতৰত থকা বেৰগাঁও গাঁৱত 5 বিঘা এইটো এলটমেণ্ট কৰা হৈছিলে। তো এই বিষয়টো ৰাইজে যেতিয়া গম পাইছে, গম পোৱাৰ লগে ৰাইজে ভয় খালে আৰু শক হৈ পেলাই তেখেতসকলে আলোচনা কৰিলে যেহেতু আমি ভূমিহীন ব্যক্তি, যেহেতু তেখেতসকলে আশাবাদী আছিল যে বৰ্তমান চলি থকা চৰকাৰখনে আমাক সকলোকে মাটি আবণ্টন কৰিব আৰু যেটো সময়ত নাকি অসম চৰকাৰৰ তৰফৰ পৰাও আমাৰ চাহ বাগিচা ব্যক্তিসকলক এটা প্ৰতিশ্ৰুতি দিছে যে আমি ভূমিৰ অধিকাৰ দিয়া হ'ব আৰু তেখেতসকলক সন্মান দি পেলাই অসম চৰকাৰখনেও 200 বছৰীয়া যি চাহ ইণ্ডাষ্ট্ৰী ইতিহাস এইটো উদযাপন কৰি পেলাই জমুৰটো যেহেতু মানে বিশ্বলৈ লৈ গ'ল। এই সময়ত তেখেতসকল যেহেতু ভূমিহীন ব্যক্তি, এই ভূমিহীন ব্যক্তিসকলে অকণমান যেহেতু তেখেতসকলৰ কোনো ভূমি নাই, তেখেতসকলে গম পাইছে যে চাহ বাগিচাত একেবাৰে কাকত থকা যি মাটি এইটো বাগিচাৰে মাটি, আমি ইয়াতে অকণমান খেতি কৰি খাম, এনেকুৱা তেখেতসকলে এই মাটিবিলাকত দখল কৰি আছিলে। কিন্তু এই মাটিৰ পৰা যেতিয়া তেখেতসকলক উচ্ছেদ কৰিব বা তেনেকুৱা জাননীটো আহিল, তেখেতসকলে যেতিয়া নটিচটো দেখিল তেখেতসকলে চবে ভয় খাইছে। ভয় খাই পেলাই সকলে ওলাই আহিছে, দল সংগঠন ওলাই আহিছে। তেখেতসকলৰ দাবী এইটোৱে যে আমাক মাটি দিয়াৰ ব্যৱস্থা কৰক আৰু চৰকাৰৰ যি সিদ্ধান্ত এইটো প্ৰত্যাহাৰ কৰক, যেহেতু চৰকাৰৰ যি প্ৰতিশ্ৰুতি আমি ভূমিহীন ব্যক্তিসকলক মাটি দিব বিচাৰিছে এই সিদ্ধান্তটো উইথড্ৰ কৰি পেলাই এই ব্যৱস্থাটো কৰক। তো তাৰ কাৰণে মই ক'ব বিচাৰিছোঁ যেহেতু এইটো BTC চৰকাৰে কৰিছে, তথাপিও মই আজি অসম বিধানসভাত লৈ আহিছোঁ এই ক্ষেত্ৰত যাতে আমাৰ অসম চৰকাৰখনে অকণমান হস্তক্ষেপ কৰি হ'লেও এই ভূমিহীন ব্যক্তিসকলক যি চৰকাৰে মানে এটা অৰ্ডাৰ ওলাইছে এই অৰ্ডাৰটো উইথড্ৰ কৰি পেলাই তেখেতসকলক
মাটি দিয়াৰ যাতে ব্যৱস্থা কৰে ইয়াৰ কাৰণে মই আপোনালোকৰ যোগেদি মই অনুৰোধ জনাইছো ধন্যবাদ মিনিষ্টাৰ